বেয়া নাপাব মই এটা কথাই সুধো যে তোমাৰ কাষ্টটো হৈছে OBC সাধাৰণতে আমাৰ অঞ্চলত OBC মানুহখিনিয়ে তেনেকৈ তোমাৰ কথা নাভাবে গাহৰি ফাৰ্মৰ কথা নাভাবে তোমাৰ মনলৈ কেনেধৰণে পোৱালি আপোনাৰ প্ৰথমজনী ভাগৰ 9টা হ'ল 9টাই আপোনাৰ 4টা মোৰ পেটতে বেয়া হৈ আহিছিলে পোৱালি পেলুটো কোৱা নাই মানে এতিয়া ইয়াৰ ৰেটটো কিমান পোৱালি এতিয়া মই 12,000 কৈছোঁ এটা পোৱালি 12,000 ন নমস্কাৰ বন্ধুসকল আজি আমি উপস্থিত হৈছোঁ চৰাইবাহীৰ এখন ফাৰ্মত আমাৰ ফাৰ্মাৰ আছে সুমন হাজৰিকা হয় হয় নমস্কাৰ তো আমি তেখেতক এই ফাৰ্মখনৰ বিষয়ে কিছু কথা সুধিম তো তেখেত বৰ্তমান প্ৰায় 1 বছৰ হৈছে নে 1 বছৰ হ'ব আৰু মানে ফেব্ৰুৱাৰীত 1 বছৰ হ'ব তো এজ এ তুমি বেয়া নাপাবা মই এটা কথাই সুধো যে তোমাৰ কাষ্টটো হৈছে SC OBC কাষ্টটো হৈছে OBC তো সাধাৰণতে আমাৰ অঞ্চলত OBC মানুহখিনিয়ে তেনেকৈ তোমাৰ কথা নাভাবে গাহৰি ফাৰ্মৰ কথা নাভাবে তোমাৰ মনলৈ কেনেধৰণে আহিব মানে এতিয়া পৰিস্থিতি লৈ আগবাঢ়িব লগা হৈছে পৰিস্থিতি মানে তাতে লকডাউন হ'ল কি কৰি ঘৰত বহি আছোঁ কৰিবলগীয়া কাম একো বিচাৰিয়ে পোৱা নাছিলোঁ ইনকম চ'ৰ্চ নাইকিয়া হৈ গৈছিলে কি কৰিম আৰু এনে ঘূৰি কৰি ফুৰাত থাকি ভাবিলোঁ গাহৰি ফাৰ্ম এখনকে খোলোঁ ভাল হ'ব ৰাইজেও বুজি পাইছে ৰাইজেও বৰ্তমানলৈ একো কোৱা নাই গম পাইছে এইটো একচুৱেলি বিজনেছহে কৰিছোঁ বিজনেছত মানে এইটো একো নাথাকে ন যে গাহৰি পুহিব নোৱাৰিব কিবা নোৱাৰিব ঘৰত মই পোহা নাই একচুৱেলি মোৰ ঘৰৰ পৰা আউটছাইডত মই ব্যৱসায়টো কৰিছোঁ মানুহৰ কিছুমানে হেৰি কৰিছে ধৰা কিছুমানে ব্ৰইলাৰ পুহিছে ব্ৰইলাৰ ফাৰ্মো কৰিছে কাৰণ OBC সকলেতো ব্ৰইলাৰো নোপোহে বা মুৰ্গীও পুহিব নালাগে গতিকে ধৰা মুৰ্গী পুহিবলৈ তুমি গাহৰি ফাৰ্ম কৰিছা এইটো ভাল কথা যে ৰাইজে যিহেতু একো কোৱা নাই বা আজিৰ তাৰিখততো ক'বও নালাগে সাধাৰণতে ক'ব বুলি মোৰ মনে নধৰে তো এতিয়া মোৰ কথালৈ আহোঁ
যে এই ব্যৱসায়টো তোমাৰ কেনেকুৱা লাগিছে? ব্যৱসায়টো ঠিকে আছে, ধৈৰ্য লাগে খালি, ধৈৰ্য লাগিব। ধৈৰ্যৰ লগতে আপুনি ভালকৈ চোৱা চিতাখিনি কৰিব লাগিব, কোনটো গাহৰি কিমান সময়ত কেনেকৈ খুৱাব লাগিব, কি খাইছে, কি হৈছে, ক'ৰবাত কাটা চিঙা হৈছে নেকি, তাত কিবা কাটা চিঙা হ'লেতো জেনেৰেলি গাহৰি আপোনাৰ পোক দিয়ে বুলি কয় যে, সেইটোতো পৰাপক্ষত হৈ যায়, মাখিটো য'ত ত'ত পৰিলে কণী পাৰি দিয়ে মাখিটোৱে, কাটা চিঙা হ'লে এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান আহি পৰে। সেইখিনি আপোনাৰ জেনেৰেলি ভালকৈ চোৱা চিতা কৰিলে ইমান অসুবিধা নাথাকে। আৰু আপোনাৰ আইৰণ, কেলছিয়াম, পেলু, গাহৰিটো সাধাৰণতে আপোনাৰ পেলুটো থাকে, পেলুৰ প্ৰব্লেমটো থাকে, সেইবিলাক আপোনাৰ ভালকৈ চোৱা চিতা ভেকচিনখিনি ক্লিয়াৰ কৰিলে আপোনাৰ অসুবিধাটো কম আহে। আৰু ভেকচিনৰ ক্ষেত্ৰত বা পেলুৰ ক্ষেত্ৰত কি টেবলেট পোৱা যায় মেডিচিন? পেলুৰ ক্ষেত্ৰত আপোনাৰ ইনজেকশ্যনটো দিব নালাগে, একচুৱেলি ইনজেকশ্যনটো আমি ব্যৱহাৰ নকৰোঁ, টেবলেটটো যে পায় সেই টেবলেটটো আনি খুৱাওঁ। আৰু গম পোৱা যায় মানে পেলু চেলু হ'লে আপোনাৰ দাঁতবিলাক সিহঁতে মানে কৰচি উঠে। এনে আপোনাৰ জেনেৰেলি পাকা ঘৰত আছেতো, পাকা ঘৰত থাকিলে মানে মাটিত থাকিলে মানে ইমান প্ৰব্লেম নাথাকে, পাকা ঘৰত থাকিলে মানে চুবাব কৰিব নাপায় যে একো, সেইকাৰণে দাঁতটো মানে পাকাত লাগি মানে এনেকুৱা কামুৰি ধৰে। কিন্তু মানে সদায় যেতিয়া সেনেকৈ কামুৰিব তেতিয়া যে গম পাব মানে পেলু, মানে এনেকুৱা এটা আইডিয়া কৰিছোঁ আৰু ফাৰ্মিং কৰি মানে অভিজ্ঞতা হৈছে এইখিনি। মানে মাজে সময়ে কামুৰিলে একো নাই। গাহৰি মাইকী গাহৰি কেজি দিছে? মাইকী গাহৰি মোৰ 5জনী আছিলে। পোৱালি আপোনাৰ প্ৰথমজনী ভাগৰ 9টা হ'ল, 9টাই আপোনাৰ 4টা মোৰ পেটতে বেয়া হৈ আছিলে পোৱালি প্ৰথমজনী ভাগৰ। 5টা ৰাখিলোৱে, 5টা পোৱালি প্ৰথমজনী ভাগৰ এইকেইটা হয়। এই 5টা ঠিকে আছে এতিয়া বৰ্তমান স্বাস্থ্য ভালেই, সিহঁতৰ স্বাস্থ্যটো ধুনীয়া। হয়, এতিয়া খালি সিহঁতৰ 3 মাহ হোৱা নাই কাৰণে মই পেলুটো খুওৱা নাই মানে। আচ্ছা, এতিয়া ইয়াৰ ৰেটটো কিমান পোৱালি? এতিয়া মই 12,000 কৈছোঁ। এটা পোৱালি 12,000 নে? হয়, ঠিক আছে বাৰু। বাকী আপোনাৰ নেক্সট আপোনাৰ দেখাইছিলোঁ আপোনাৰ 9টা পোৱালি হৈছিলে নেক্সটজনী ভাগৰ, ঠিকে আছে, গোটেই 9টা পোৱালিয়ে ভালে আছে। আচ্ছা, মোৰ এই পোৱালিটোৰ ৰেট কিমান? পোৱালিটো আপোনাৰ এতিয়া 8,000, 2 মাহ হৈ গ'ল সিহঁতৰ। ফাৰ্ষ্ট টাইম মই আপোনাৰ ষ্টাৰ্টাৰ খোৱালোঁ, ষ্টাৰ্টাৰ দানাটো খোৱালোঁ। ষ্টাৰ্টাৰ দানাটো খোৱাৰ পিছত মই এতিয়া সিহঁতক গডৰেজৰ ফিনিচাৰটো খুৱাই আছোঁ। এতিয়া দানা হিচাপে গডৰেজ ইউজ কৰিছোঁ। এতিয়া গডৰেজ ইউজ কৰিছোঁ মই, পৰাপক্ষত মানে গডৰেজৰ বাহিৰে বেলেগ দানা ইউজ নকৰোঁ। বহুত কোৱালিটিৰ দানা পায়তো, অনলি মানে গডৰেজটোহে ইউজ কৰোঁ। এই দানাৰ ৰেটটো কিমান গডৰেজৰ? গডৰেজৰ এতিয়া আপোনাৰ 1370কে লৈছে, 1370 টকা 50 কেজি। 50 কেজি 1370 টকা নে? বাকী আপোনাৰ নেক্সটজনী পোৱালি বেয়া হ'ল, তাৰ মানে কি হ'ল আপোনাৰ ট্ৰিটমেণ্টত অলপ ৰং হ'ল, মানে উঠিব নোৱাৰা হৈ গ'ল গাহৰিজনী। তাৰপিছত ট্ৰিটমেণ্ট কৰি কৰি গাহৰিজনী নিজে মানে খুৱাই কৰি যেনে তেনে ভাল কৰিলোগৈ। এইটো ঠিক হৈছে? ঠিক হৈছে। তাৰপিছত ছাৰ্ভিচ কৰিলোঁ, ছাৰ্ভিচটো মানে প্ৰপাৰ নহ'ল, সেইকাৰণে মানে পোৱালিটো তাই বেয়া আহিলে। আৰু তাৰ নেক্সটত ঠিকে আছে, তাৰ নেক্সটজনী জগিলে আপোনাৰ 11টা পোৱালি দিলে, গোটেইকেইটা ঠিকে আছে। তাৰ নেক্সট আপোনাৰ 6টা দিলে। এনে ইনকম হিচাপে মানে ষ্টাৰ্টিং হৈছে আৰু লাহে লাহে ষ্টাৰ্টিং কৰিছোঁ, মানে টাইম লাগিব বুলি ভাবিছোঁ আৰু টাইম লাগিব, ধৈৰ্য লাগিব, লগতে আপোনাৰ নহ'ব বস্তুটো, ধৈৰ্য হ'লেহে কাম হ'ব। ধৈৰ্যটো লাগিবই, গাহৰি ফাৰ্মত ধৈৰ্য লাগিব। আৰু এটা কথা মানে কি হয়, এতিয়া যিহেতু ঠাণ্ডা আহিছে, এনে ঠাণ্ডাত মানে গাহৰি ফাৰ্মাৰসকলে ল'বলগীয়া সাৱধানতাৰ ওপৰত 100 পাৱাৰ লাইট লাগিব। লাইটটো 100 পাৱাৰ লাগিব। 100 পাৱাৰ লাইটটো দিলে ভাল হয়, মই জনাত। অলপ মানে পোহৰ ব্যৱস্থা, পানী চানীবিলাক অলপ ভালকৈ সাৱধানে মাৰিব, চাফ চিকুণটো লাগিব। এনে মানে গৰমততো মই আপোনাৰ বেছি ৰ'দ আহিলে 4-5 বাৰকৈ পানী মাৰোঁ দিনটোত, মানে পাকা ঘৰত থাকে যেতিয়া। ঠাণ্ডা দিন আহিলে পানীটো কম মাৰিব লাগিব, উইথ আপোনাৰ একবাৰ চাফা, আৰু ভৰি খুৰাবিলাক আপোনাৰ ভালকৈ চাফ চিকুণকৈ কৰি ৰাখিব লাগে। বাৰু ঠিক আছে, ভাল লাগিল বাৰু। তোমাৰ ফাৰ্মখন চালোঁ, যথেষ্ট ডেভেলপো হৈছে, যাতে আৰু আগুৱাই যাব পাৰা তাৰে কামনা কৰিছোঁ। আজিলৈ আহোঁ। থেংক ইউ।